আলাইকুম অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আশা কৰোঁ আপোনালোক ভালে আছে মই খুব বহুত বেছি ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আল্লাহে ভালে ৰাখিছে আৰু এটা কথা ক'ম বুলি ভাবিছিলোঁ কাইলৈ খবৰ এটা আহিলে যে আমাৰ মোৰ যোনজনী বাই আছে বাইজনী ডাঙৰজনী ছোৱালী বৰপথাৰত বিয়া দিছিলে তাৰে ছোৱালীজনীৰ নাম আঞ্জু হয় আঞ্জুৰ গিৰিয়েকৰ ডাঙৰ ককায়েকজন হঠাতে ঢুকাই পৰিলে হঠাৎ ইমান হঠাৎ খবৰ এটা আহিলে মনটো বহুত দুখ লাগি গ'ল হঠাৎ মানুহজন ভাল মানুহজন একদম ডেকা মানুহজন বুঢ়াও হোৱা নাই হঠাতে মানুহজন যে এনেকুৱা এটা খবৰ আহিব তেওঁ নাই এনেকুৱা এটা খবৰ আহিব বুলি আমি সপোনতো ভবা নাছিলোঁ তাৰপিছত তেওঁৰ খবৰটো শুনি পেলাই আমি লগে লগে যাব নোৱাৰিলোঁ যোৱাকালি খবৰ পাইছোঁ আমি কালি লগে লগে যাব পৰা নাই ভাবিছোঁ আমি আজি যাম বুলি ভাবিছোঁ তেনেহ'লে যদি যোৱা হয় ভিডিঅ'টো আপোনালোকক দেখাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক তেনেহ'লে এতিয়া আমি ৰাতিপুৱা যাবলৈ ওলাইছোঁ 9:30মান বাজিছে ৰাতিপুৱাৰ আমি চাহ পানী খাই ওলাইছোঁ যাবলৈ গাড়ীতে আছোঁ আৰু গৈ পেলাই তাতে পোৱাৰ লগে লগে মৰা মানুহৰ ঘৰটো এই আমি আহি পাই গ'লোঁ মৰা মানুহৰ ঘৰ বৰ বেছি হাঁহি ফূৰ্তিৰ নহয় দুখৰ খবৰটো পাই গ'লোঁ সিহঁতৰ গোটেই মানুহখিনি বৰ দুখত আছে আৰু এয়া মাক হয় মাকৰতো একদম মন চন বেয়া কথা পাতিবই নোৱাৰি এয়া ভায়েক বহি আছে আমি যাম বুলি চবে বাহিৰত ওলাই বহিছে আৰু সিহঁতৰ লগত অলপ কথা বতৰা পাতি ল'লোঁ ল'ৰা ছোৱালীবিলাকতো আৰু পোৱালীবিলাকতো আৰু বুজি নাপায় কি ঘৰ কেনেকুৱা সিহঁতেতো হাঁহি ফূৰ্তি খেল ধেমালি কৰি আছে গৈ পেলাই সিহঁতৰ পোৱালি দুটামান পালে আমাৰো এজনী আছে সিহঁতে গোটেইখিনি খেল ধেমালি কৰি আছে খেলি আছে আৰু মনটো বেয়া যদিও যিজনী মোৰ বাই শাহু ছোৱালী যোনজনী আঞ্জু এইজনী আঞ্জুৰ সৰু জা হয় তাই কাঁহী বাতি ধুইছে সৰু জা আৰু আঞ্জুটো মাজু হয় তাইকো দেখুৱাম মই এই আঞ্জু তাইৰ ঘৰতে গৈছোঁ তাইৰ মই মামী লাগোঁ তাই মই যোৱাৰ কাৰণে খুব ভালো পাইছে আৰু তাৰ কাৰণে তাই একদম খৰধৰ কৰিছে বনোৱা সিজোৱাত আমি কৈছোঁ নালাগে বুলি এই বৌৰ লগত মই গৈছিলোঁ আমিখিনি আছোঁ লগতে এইটো আঞ্জুৰ গিৰিয়েক এই জিতুৰ ককায়েক ঢুকাইছে বৌৰ ফটো মই লোৱা নাই বৌয়ে মনটো বহুত বেয়া হৈ আছে ডাঙৰ জিতুৰ বৌয়েকৰ মনটো বেয়া কাটি কৰি আছে তাই মই ভিডিঅ' লোৱা নাই আমিকেইটাই অলপ থুলমূলকৈ অকণ ভিডিঅ' লৈ আহিছোঁ মই সেনেকুৱা ঘৰত বৰ বেছি ভালো নালাগে নহয় ভিডিঅ' ল'বলৈ তাৰপৰা আমি নেখাওঁ কৈছোঁ তথাপিও খোৱা লোৱাৰ কাৰণে অলপমান আয়োজন কৰিছে ময়ে অকণমান লাগি ভাগি দিলোঁ তাই কৰি আছে মই এই পানীলাও হয় পানীলাওটো মই কাটি দিলোঁ ভাজিব বোলে লগতে আঞ্জুৱে শাক কাটি আনিছে ধুই মেলি আনিছে পাতিব লাই শাক খাই নাখায় মোক সুধিছে মই কৈছোঁ ঠিক খাম কি নাখামনো লাই শাক ভাজিছে পানীলাও ভাজিছে দালি বনালে লগতে অকণমান মাছো বনাই দিলে আমি যাওঁ বুলি আমি দূৰৰ পৰা গৈছোঁ বুলি দুজন মামা আৰু দুজনী মামী আমি গৈছোঁ লগতে পোৱালি দুটা লৈ তাতে অকণমান আমি বাহিৰতে বহি কথা বতৰা পাতিলোঁ খা খবৰ ল'লোঁ চবৰে সিহঁতৰ ঘৰত ঢেৰ মানুহ মৰা ঘৰ বুলি ওচৰ চুবুৰীয়া মানুহ আহ যা চলি আছে একদম ইমান মানুহ সিহঁতৰ ঘৰত খবৰ লোৱা ইটোৰ পৰা সিটো ঢেৰ মানুহ আহি আছে আমি গৈয়ে পাইছোঁ শিৱসাগৰৰ এহাল আহিছিলে আহি পেলাই ৰাতিপুৱাতে আহি পালে সিহঁতে ঘূৰি যাবলৈই হ'ল আমি যাওঁতে আমি 11টামান বজাত পালোঁ সিহঁতে ঘূৰি গ'ল আমি সোমালোঁ আৰু মানুহ আহি আছে দিনটো মানুহ আহি আছে এতিয়া সন্ধিয়া হৈ আহিছে ঠিক 3:30মান বাজিছে আমি খোৱা লোৱা কৰিলোঁ এতিয়া আমি ওলাই যাম বুলি ভাবিছোঁ আহিছোঁ চবকে মাত লগালোঁ আমি ওলাই যাওঁ বুলি যিটোৱে আগবাঢ়ি আহিছে আমাৰ ওচৰত আমাক অলপ আগুৱাই দিব বুলি সিহঁতি আৰু মন বেয়া তাৰ মাজতে বহুত দিন মূৰত গ'লোঁ বুলি সিহঁতেও আমাক চবে আগবাঢ়ি আহিছে ৰাস্তালৈকে এতিয়া আমি ওলাই আহিছোঁ যাবলৈ এতিয়া 3:30মান বাজিলে যিটো আঞ্জুৰ ছোৱালী তেন্তে এতিয়া সন্ধিয়া হৈ আহিছে আমি যাম বুলি ভাবিলোঁ আৰু বহুত সময় থাকিবও নোৱাৰোঁ দূৰ বাট ওলালোঁ তেনেহ'লে বেছি ডাঙৰ নকৰোঁ দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব তো বাই বাই আল্লাহ হাফিজ